কালি ৰাতি মোলে ফোন মৰা নাই মই কল কৰিতো ৰিচিভ নকৰিলা কমসে কম মেছেজ এটাতো কৰিব পাৰা কোনে কব একে একে কিমান হ'ব মই গম পালো কালি ৰাতি বেলেগ ছোৱালীৰ লগত কথা পাতি আছিলা আৰু মোক লগ কৰিবা আহোঁতে এতিয়া খুৰাৰ ল'ৰাটোক লগত লৈ আহিছা মোৰ লগত থাকিব মন নাই যে সিদ্ধাকে কৈ দিয়া আকৌ জান মই তোমাকে ভাল পাওঁ মোৰ জীৱনত বেলেগ ছোৱালী নাই আৰু একে একে কিমান হয় ইয়াত যাই মনে মনে থাকিবলৈ কোৱাচোন দেই একে একে কিমান হয় ক'লেহে মই মনে মনে থাকিম একে একে কিমান হ'ব একে একে যদি মই 2 বুলি কওঁ তেন্তে তই কবি 11 বুলি আৰু একে একে যদি 11 বুলি কওঁ তেন্তে তই কবি 2 বুলি সেইকাৰণে একে একে 13 হ'ব কেনেকৈ চা একে একে 2 হয় আৰু একে একে 11 হয় সেয়ে 11 লগত যদি 2 যোগ কৰি দিওঁ কিমান হ'ব বাৰু কচোন 13 হ'ব আকৌ একে একে 13 হয় বাৰু কিন্তু কালি ৰাতি যে মোলে কল এটাও নকৰিলা কিয় মই কালি ৰিচাৰ্জ শেষ হৈ গ'লো কেনেকৈ কল কৰোঁ তুমি কোৱাচোন ৰিচাৰ্জ শেষ হ'লেও 2G নেটৱৰ্ক পায় ন হোৱাটছএপত কমসে কম মেছেজ এটাতো কৰিব পাৰা মেছেজ কৰিছিলোঁ কিন্তু আমাৰ তাত নেটৱৰ্ক নাপায় তুমি জানাই দেখোন মেছেজটো নগ'লেও চাওঁ হোৱাটছএপটো খোলাচোন মেছেজটো ডিলিট কৰি দিলোঁ ডিলিট কৰিলে ডিলিট কৰা বুলি দেখুৱাব নহয় চাওঁ মোবাইলটো দিয়াচোন মেছেজটো যোৱাৰ পিছতহে ডিলিট কৰিলে ডিলিট কৰা দেখাব এতিয়াতো মেছেজটো নোযোৱাকৈ ডিলিট কৰিলোঁ ন তুমি নাজানাই নেকি মই বাবুটোক এনেই সন্দেহ কৰি আছিলোঁ আজি ৰিচাৰ্জ কৰিবা দেই কালিতো কথা পতা নহ'লেই ন আজি বহুত কথা আছে পাতিম দেই বহুত কথা আছে ৰাতিকে পাতিম দেই বাচিলোঁ দেই